মানুহৰ লগত কথা কম কওক, দেখিব জীৱনৰ অৰ্ধেক অশান্তি কমি গৈছে। জীৱনত হাঁহি ফূৰ্তিত থাকিবলৈ বেছি একো নালাগে, মোক বুজি পোৱা এজন মানুহ থাকিলেই যথেষ্ট। জীৱনত এনে কিছু মুহূৰ্ত আহে, নীৰৱ হৈ থকাৰ বাদে কিছু কৰিবলৈ একো নাথাকে। আইনাত দেখা যায় নিজৰ সৌন্দৰ্য আৰু আচৰণত প্ৰকাশ পায় মনৰ সৌন্দৰ্য। এইটো কৰিলে তেওঁ দিন ৰাতি আপোনাৰ কথাই ভাবিব। অপেক্ষা কৰাওক, আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই যেতিয়া আপোনাক ফোন কৰিব। খুব দ্ৰুত ফোন নধৰিব, কিছু সময়ৰ পাছত ফোন বেক কৰক। খুব সহজেই পোৱা যায়, এনে মানুহ হ'বলৈ নাযাব। আগতে কথা কোৱা শেষ কৰক। ৰহস্য ৰাখক, কাৰোবাক ভাল পালে বুলিয়েই তেওঁৰ ওচৰত নিজকে উজাৰ কৰি নিদিব। চব জানি গ'লে কিন্তু আপোনাৰ প্ৰতি তাৰ আগ্ৰহ কমিব। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা বৰ্তমান এটা প্ৰাইভেট কোম্পানীত জব কৰে। আৰু আমাৰ দেশত কোনোবাই এবাৰ MP, MLA প্ৰধান হৈ গ'লে তেওঁৰ 10 পুৰুষে বহি বহি খাব পাৰে। শান্ত সাগৰত কোনেও দক্ষ নাবিক হ'ব নোৱাৰে। জীৱনটো চুটি, সেয়ে এনে মানুহৰ লগত জীৱনটো কটাওক যি তোমাক হহুৱাই আৰু ভাল পায়। সৰুকালত দুখ পালে মাৰ সেই লাহে লাহে ফু দি কোৱা, এতিয়াই চব ঠিক হৈ যাব। পৃথিৱীৰ কোনো কোম্পানীয়ে আজিলৈকে এই মলম তৈয়াৰ কৰিব পৰা নাই। কোনোবাই যদি মোৰ বেয়া বিচাৰে সেইটো তেওঁৰ কৰ্ম, মই কাৰো বেয়া নিবিচাৰোঁ, এইটো মোৰ ধৰ্ম। মুখে মুখে চবেই আপোন, কামত নহয়। কোন আপোন কোন পৰ কামত পৰিচয়। তুমি যিমান কষ্ট প্ৰকাশ কৰিবা, লোকে সিমান মজা ল'ব।